নমস্কাৰ বন্ধু বান্ধৱীসকল জিডিপি আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম 29/11/2020 তাৰিখে অনুষ্ঠিত হৈ যোৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বিএড কমন এন্ট্ৰেন্স টেষ্ট তাৰ কেইটামান প্ৰশ্নোত্তৰ প্ৰশ্নসমূহ সম্পূৰ্ণ মেমৰি বেছড পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা হৈছে গতিকে ইয়াত কিছু ভুল ত্ৰুটি ৰৈ যাব পাৰে যদি কিবা ভুল আপোনালোকৰ চকুত পৰে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ অনুৰোধ জনালোঁ গতিকে আহক আমি প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ো এখন কিতাপৰ কথা কোৱা হৈছিলে আনহেপি ইণ্ডিয়া আৰু প্ৰশ্নটো আহিছিলে হু ইজ দ্য অথৰ অফ আনহেপি ইণ্ডিয়া প্ৰশ্নটোৰ উত্তৰ হ'ব লালা লাজপত ৰায় লাল বালপাল এই ত্ৰিমূৰ্তিৰ অন্যতম লালা লাজপত ৰায় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ স্বয়ম স্বয়ম সম্পৰ্কে আমি নিশ্চয় সকলো অৱগত আৰু এই স্বয়মৰ ফুল ফৰ্মটো হৈছে ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপায়াৰিং মাইণ্ডছ নেক্সট কুৱেশ্যন What was the theme of World Environment Day 2020? বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে প্ৰত্যেক বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আৰু 2020 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমটো হৈছে বায়োডাইভাৰ্চিটি The theme focused on the need to save resources and reconnect with nature. আৰু এটা প্ৰশ্ন আহিছিলে ফুল ফৰ্ম অফ WAN আৰু এই WAN ৰ ফুল ফৰ্মটো হৈছে Wide Area Network. Next question. Who is the chairman of NEP 2020? New Education Policy 2020 সম্পৰ্কে নিশ্চয় সকলোৱে জানে এই নিউ এডুকেশ্যন পলিচি 2020 ৰ চেয়াৰমেন গৰাকী হৈছিলে ডক্টৰ কে কস্তুৰী ৰংগন ইয়াৰ আগতে 1968 আৰু 1986 ত দুবাৰকৈ এডুকেশ্যন পলিচি লঞ্চ কৰা হৈছিলে আৰু প্ৰায় 34 বছৰ মূৰত ভাৰতবৰ্ষৰ নতুন এডুকেশ্যন পলিচি গ্ৰহণ কৰা হৈছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ফৰেইন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আৰু উত্তৰটো হ'ব জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহৰু আৰু তেখেতে ভাৰতবৰ্ষৰ বৈদেশিক বিভাগৰ ভাৰ সম্ভালিছিলে আৰু তেখেতে আছিল দীৰ্ঘকালীন সময়ৰ বাবে থকা বৈদেশিক মন্ত্ৰী আৰু এটা প্ৰশ্ন আহিছিলে মণিপুৰ was merged with India in which year উত্তৰটো হ'ব 1949 অক্টোবৰ 15 1949 next question When seen through a piece of red glass, the green leaves will appear. যেতিয়া সেউজীয়া পাত এখিলা আমি ৰঙা গ্লাছ এখনৰ মাজেদি চাওঁ সেই সেউজীয়া পাতখিলা আমি কি ৰঙৰ দেখিম আৰু উত্তৰটো হ'ব ব্লেক বা ডাৰ্ক আন্ধাৰ দেখিম আমি মিড ডে মিল স্কিমৰ ওপৰত এটা প্ৰশ্ন আহিছিলে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ গতিকে মিড ডে মিলৰ সম্পৰ্কে আমি জানি লওঁ লঞ্চ কৰা হৈছিলে 1995ত The program supplies free lunches on working days for children in primary and upper primary classes. It was designed to better the nutritional standing of school-aged children nationwide. Next question. One of the objectives of RMSA is universal retention of students by the which year? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব 2020. পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ এটা প্ৰশ্ন আহিছিলে মহাত্মা গান্ধী was not the editor of which of the following newspapers? কেইখনমান নিউজ পেপাৰৰ নাম দিয়া হৈছিলে কেশৰী হিন্দ স্বৰাজ তেনেদৰে আৰু উত্তৰটো হ'ব কেশৰী যিহেতু কেশৰীখনৰ সম্পাদক আছিলে বাল গংগাধৰ তিলক নেক্সট কুৱেশ্যন হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ এট প্ৰেজেণ্ট নীতি আয়োগৰ চেয়াৰমেন হয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু যিহেতু বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গতিকে নীতি আয়োগৰ বৰ্তমানৰ চেয়াৰমেন হৈছে নৰেন্দ্ৰ মোদী নেক্সট কুৱেশ্যন Which disease is caused due to the deficiency of vitamin D? Vitamin D অভাৱত কি ৰোগ হয় সেই সম্পৰ্কে এটা প্ৰশ্ন আহিছিলে কেইটামান ৰোগৰ কথা অপশ্যনত দিয়া হৈছিলে আৰু শুদ্ধ অপশ্যনটো হ'ব rickets. It is a rare disease that cause the bones to become soft and bend. NCTE ৰ ওপৰত এটা প্ৰশ্ন আহিছিলে বুলি আমি জানিব পাৰিছোঁ NCTE অৰ্থাৎ National Council for Teacher Education. এই NCTE গঠন কৰা হৈছিলে 1973 চনত Some programs recognized by NCTE are Diploma in Early Childhood Education program leading to Diploma in Preschool Education, যাক আমি DPSE বুলি জানো, Elementary Teacher Education program leading to Diploma in Elementary Education, অৰ্থাৎ DLED, BLED, BEd, etc. Nobel Prize in Chemistry ওপৰত এটা প্ৰশ্ন আহিছিলে 2019 চনত কেমিষ্ট্ৰিৰ নোবেল বঁটা পাইছিলে জন বি গুডেনফ M. Stanley Whitingham, Akira Yoshino for the development of lithium-ion batteries. আৰু 2020 চনত এই বঁটা লাভ কৰিছিলে
Immanuel Carpenter, Jennifer A. Dondina, for the development of a method for genome editing. Next question, what is the name of strongest acid? Strongest acid tour naam hodisile aru uttor to hobo carborane acid. Next question, which is the oldest Veda? আটাইতকৈ পুৰণি বেদখন কি? এটা সহজ প্ৰশ্ন আমি সকলো জানো। আটাইতকৈ পুৰণি বেদখন হৈছে ঋগবেদ। দ্ৰাবিড়িয়ান লেংগুৱেজৰ ওপৰত এটা প্ৰশ্ন আহিছিলে। দ্ৰাবিড়িয়ান লেংগুৱেজ ফেমিলিৰ 4টা মুখ্য ভাষা হ'ল কানাড়া, মালায়ালাম, তামিল আৰু তেলেগু। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট আ গ্ৰীণ হাউচ গেছ? তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয় সম্পৰ্কে প্ৰশ্নটো আহিছিলে। গ্ৰীণ হাউচ গেছনো কোনবোৰ, মুখ্য গ্ৰীণ হাউচ গেছনো কোনবোৰ আমি জানি লওঁ, তেতিয়া আমি জানিব পাৰিম কোনটো নহয়। ৱাটাৰ ভেপৰ, কাৰ্বন ডাই অক্সাইড, মিথেন, অজন, নাইট্ৰাছ অক্সাইড, CFC, এইখিনি হৈছে গ্ৰীণ হাউচ গেছ। গতিকে আপোনালোকে চাই ল'ব কোনটো গ্ৰীণ হাউচ গেছ নহয়। 11th Schedule of Indian Constitution ওপৰত এটা প্ৰশ্ন আহিছিলে বুলি আমি জানিব পাৰিছিলোঁ। The 11th Schedule of Indian Constitution was added in 1922 by the 73rd Constitution Amendment Act. This schedule covers important topics such as panchayats power, rural development, poverty alleviation, market, roads and drinking water, etc. Next question, আৰু ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে, who verifies that a bill to be introduced in a Lok Sabha is a money bill? আৰু উত্তৰটো হ'ব the Speaker of the Lok Sabha. আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। আমি যিকেইটা প্ৰশ্ন সংগ্ৰহ কৰিব পাৰিলোঁ সেইকেইটাৰে ভিডিঅ'টো বনালোঁ যাতে আপোনালোকৰ সহায় হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ধন্যবাদ।